গিফ্ট তাকো ষ্টুডেণ্টৰ পৰা কোনগৰাকীয়ে দিছে দেখাই আছো ৰ'ব সো আজি 7 বেটছৰ ডে 3 হয় মানে আজি লাষ্ট ডে হয় তেওঁলোকৰ আৰু আজি তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব ৰ'ব আমাৰ গাৰ্ডেনখন অকনমান দেখুৱাই দিও ধুনীয়া হৈছে একদম পিছে আমাৰ 9 বেটছৰ ষ্টুডেণ্টখিনি বহুত বেছি টেলেণ্টেড আছিলে তাৰে ভিতৰত এই গৰাকী হৈছে ভণ্টিগৰাকী যোনে মোক গিফ্টটো দিছে তাকো নিজে বনাই দিছে সেইকাৰণে বহুত বেছি ভাল লাগিছে সৰি ভণ্টি নহয় বাহে হয় মোতকে ডাঙৰ হয় তেখেত আৰু যে গিফ্টত যদি কোনোবাই মোক গছ পুলি দি দিলে সেইটোতো আৰু বেছি ভাল কথা মানে মই নিজে ইংগিত দিছো আৰু কোনোবাই যদি গিফ্ট দিয়া তেন্তে গছ পুলি দিবা আজি আকৌ মই বইল ভাতেৰে কামটো চলাইছো তেওঁলোকক বিৰিয়ানী দিছো কিন্তু ষ্টুডেণ্টৰ লগত বিৰিয়ানী খাওঁতে মোৰ পেটেই বেয়া হৈ গৈছিলে এটা কথা আপোনালোকক কোৱাই নাই যে 9 বেটছৰ ক্লাছ এতিয়া হ'বলৈ গৈ আছে 4, 5, 6 ফেব্ৰুৱাৰীত আপোনালোকে যদি বিচাৰে জইন হ'ব পাৰে আৰু কিছু এনেকুৱা ধৰণৰ কেক শিকোৱা হ'ব আপোনালোকক আৰু আপোনালোকক এনেকৈ চাৰ্টিফিকেট দিয়া হ'ব এতিয়া আপোনালোকে সুধিব 7 নম্বৰ বেটছ কমপ্লিট হ'ল তেন্তে 8 নম্বৰ বেটছটো ক'ত গ'ল 8 নম্বৰ বেটছৰ ক্লাছ কমপ্লিট হৈ গ'ল হোৱাটছএপ নাম্বাৰটো বায়'ত দিয়াই আছে তাতে গৈ পেলাই আপোনালোকে হোৱাটছএপ কৰিব বাৰু আজিলে বাই লাভ ইউ অল